হেল্ল' অসম স্বাগতম জনাইছোঁ আজি এটা মোৰ অন্য ভিডিঅ' লৈ চ' গাইছ আজি আপোনালোকে ঠাইতে টাইমিং দেখি নিশ্চয় গমেই পাইছে আজি আমি কলৈকে যাই আছোঁ চ' গাইছ আজি আছোঁ গংগা যমুনা ৰিচৰ্টলৈ চ' গাইছ তালৈকে যাই আছোঁ আমি চ' গাইছ আমাৰ ইয়াৰ পৰা নাই বোলো 14 কিলোমিটাৰ হয় গংগা যমুনালৈকে চ' আমি So guys, নদী চদী পাৰ হৈ আহিলোঁ এতিয়া জাগৰা পামে গাইছ আমাক ছাপোৰ্ট কৰিব গাইছ আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিব সেইবাবে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব গাইছ চ' পামেই ইয়াৰ চ' জাগৰাক গলি নাইবলৈ 3 কিলোমিটাৰ আছে ন আৰু জাগৰাক গলি গাইছ 3 কিলোমিটাৰ আছে চ' গাইছ ইমান ৰ'দ দিছি নহয় গাইছ আৰু guys আহি পাই গেলোঁ গোপাল চন্দ্ৰ একাডেমি চ' গাইছ আৰু ইয়াৰ পৰা নাই বুলিও গাইছ জাগৰালৈকে নামান আছে চ' গাইছ ভিডিঅ'টো চ' গাইছ চ' গাইছ জাগৰা তাগৰা পাৰ হৈ আহিলোঁ গংগা যমুনা ৰিজৰ্ট পামেই ইয়াৰ চ' গাইছ আৰু নাই বুলিও 3 কিলোমিটাৰ আছে চ' গাইছ জলক So finally এইবাৰ গংগা যমুনা ৰিজৰ্ট চ' গাইছ চাওঁ আহক ভিতৰত কেনেকুৱা লাগে চ' গাইছ ভিডিঅ'টো শেষলৈকে চাব গাইছ চ' গাইছ আমি টিকেট চেট কাটিলোঁ চ' গাইছ টিকেটৰ দাম লৈছে 20 টকা চ' গাইছ আমি ভিতৰত কি গ'লোঁ এতিয়া চ' গাইছ চাওক আৰু কি কম আৰু চাওক গাইছ গাইছ আমাৰ গোটেই ৰিজৰ্টখন হৈ গ'ল কমপ্লিট গাইছ চ' ইয়াতে বেছি ফটো উঠা প্লেচে আছে গাইছ চ' ভাল লাগিল আহি কিনে একদম ভাল লাগিল গাইছ আহি চ' এতিয়া আমি যাওঁ আৰু এতিয়া 2টা বাজি গ'ল চ' গাইছ যাওঁ আৰু চ' আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ গাইছ ত' আজিলৈকে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম দিয়ক আৰু গাইছ
What?